हेलो एवरीवन मोर এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই খুৰা-খুৰীহঁতৰ লগত নগাঁও ফালে ফুৰিবৰ কাৰণে গৈ আছো। তাত আমি কি চাওঁ, ক'ত ফুৰিব যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি ৰাস্তাত গৈ থাকোতে এয়া ৰিধিয়ে মোৰ লগত ফটোৰ পজ দি আছে। আমি এয়া যোৰাবাট পাৰ হৈ গৈ আছো। তাৰ পাছতে আমি এয়া ৰাস্তাত এভাগ গণেশ মন্দিৰ দেখা পালো আৰু আমি সব তাত সোমালো, ধুনীয়াকৈ সেৱা ললো। ভগৱানৰ ওচৰত এফালে যোৱাৰ আগত সেৱা লৈ ললো ভালদৰে। তাৰ পিছত এয়া প্ৰসাদ আৰু নিৰ্মালি দিলে, সেয়া লৈ আমি মন্দিৰৰ পৰা ওলাই আহি আকৌ আমি নগাঁও অভিমুখে যাত্ৰা আৰম্ভ কৰিলো। আমি আজি মহামৃত্যুঞ্জয় মন্দিৰ চাবৰ কাৰণে আহিছিলোঁ। ইয়াত মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁও জিলাৰ পুৰণি গুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। 2021 চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। 126 ফুট ওখ এই শিৱলিংগৰ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ। মন্দিৰ ভাগ দৰ্শনৰ আগতে আমি প্ৰথমে ইয়াত বন্তি আৰু ধূপ জ্বলাই ললো। তাৰ পাছত আমি এয়া মন্দিৰ ভাগ দৰ্শনৰ কাৰণে আগবাঢ়িলো। লিখিত আছে যে বহু হাজাৰ বছৰৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই এই স্থানতেই লিংগ প্ৰতিষ্ঠা কৰি মৃত্যুঞ্জয় মহাবিদ্যা প্ৰয়োগেৰে মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনী শক্তিৰ সৃষ্টি কৰিছিল। তাপস ভৃগুমুনিৰ সাধনাত এই ভূমিৰ ইতিহাস উদ্ধাৰ হ'ল আৰু সম্ভৱ হৈ পৰিল এই লিংগৰ লগত সংযোগ ৰক্ষা কৰি বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য। আমাৰ ৰিয়ান আৰু ৰিধিয়ে পাৰ চৰাই আৰু এয়া ছাগলীকেইটাৰ পৰা বহুত ভাল পাইছিলে। সিহঁতৰ লগতে খেলি সময়বোৰ পাৰ কৰি দিছিলে। মন্দিৰ দৰ্শন হোৱাৰ পিছত আমি এয়া আগবাঢ়িলোঁ ইটা ভেটা চাবৰ কাৰণে। আজিলৈকে কেতিয়াও দেখা নাই ইটা কেনেদৰে প্ৰস্তুত কৰা হয়। আজি মোৰ সৌভাগ্য হৈছে, সেইকাৰণে চাবৰ কাৰণে গ'লোঁ। গৈ থাকোঁতে আমনি লগা দিদি আৰু মই ফটো পজ দি গৈ আছোঁ। এয়া আমি গৈ ইটা ভাটা এটাত উপস্থিত হ'লোঁ। তাত এইটো নতুনকৈ ইটা ভাটাটো প্ৰস্তুত কৰি থকা হৈছে। আজি প্ৰথমবাৰৰ বাবে ইটা ভাটা এটা কেনেদৰে কি কৰা হয় ভালদৰে জানিব পাৰিলোঁ। ইটা ভাটাটো ষ্টাৰ্ট কৰাৰ আগত প্ৰথমতে এয়া পূজা পাতল কৰি ল'ব লাগে। সেইকাৰণে এয়া পূজাৰ কাৰণে বস্তুবোৰ গোটাই আছিলে। এনেদৰে ইয়াত লাঠিত বস্তা বান্ধি জুই লগাই ইয়াত জুই লগাই দিয়া হয় আৰু ইটাবোৰ জ্বলি যায়।
ইয়াত জুইখিনি দি দিয়াৰ পিছত ইয়াত চিমনি দি ধোঁৱা ওলাই আহে। এনেদৰে ইটা ভাটাত ইটাবোৰ পোৰা হয়। আজি এটা নজনা কথা জানিব পাৰিলোঁ আৰু নিজে চাবলৈও পাৰিলোঁ, সেইকাৰণে ভাল লাগিলে। শেষত দিনটো ফুৰি চাকি আমি এয়া আকৌ গুৱাহাটীৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।